Welcome to my YouTube channel Rohit Daba Vlogs লৈ আপোনালোকলৈ স্বাগতম জনাইছো। আমি যাই আছো এতিয়া পাহাৰত আপোনালোকক ৰবাৰ গাছ দেখুৱাবলৈ। ৰবাৰ গাছ ক'ত আছে আমি আপোনালোকক দেখুৱাম। ভিডিঅ'টো মই আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা কথা কৈ দিছো যে যদি মোৰ ভিডিঅ'টো ভুল হয় তেতিয়াহ'লে মোক ক্ষমা কৰি দিব। তো লাহে লাহে আমি অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰাইজ আমি যাই আছো এতিয়া ৰবাৰ গাছ দেখিবলৈ আপোনালোকক। আমি যাই আছো এতিয়া পাহাৰত। যেহেতু গাঁৱত লকডাউন হৈছে, লকডাউনত আমি ক'তো যাব নোৱাৰোঁ। লকডাউন এতিয়া ভালকৈ খোলা নাই, লকডাউন বেছিভাগ প্ৰায় বন্ধ হৈ আছে। সেইকাৰণে আমি গাঁৱতে আছোঁ, ক'তো যোৱা নাই। সেইকাৰণে পাহাৰত যাই আছোঁ আমি এতিয়া। আমাৰ লগত মোৰ লগত বহুত ফ্ৰেণ্ড আছে, 3-4জনমান আছোঁ। আমি আপোনালোকক ৰবাৰ গাছ দেখুৱাবলৈ যাই আছোঁ। অসমত ৰবাৰৰ খেতি বহুত কমে, সেইবাবে মই আপোনালোকক ৰবাৰ গাছটো দেখুৱাবলৈ যাই আছোঁ। তো অলপ আমি লাহে লাহে যাই থাকোঁ। যিহেতু আমি গাঁৱতে আছোঁ, যিহেতু গাঁৱত বুলি নহয়, সকলোতে লকডাউন হৈছে, সেইদৰে মই ক'তো যোৱা নাই। তো লাহে লাহে যাম। তো ৰাইজ মই আপোনালোকক ৰবাৰ গাছ দেখুৱাবলৈ যাই আছোঁ। এতিয়া পানী চাই লওক আপোনালোক, পাহাৰৰ ওপৰৰ পৰা পানী নামি আহিছে। সেইখিনিতে আছে নিজৰা, মই আপোনালোকক নিজৰা দেখুৱাম। তো চাই লওক ৰাইজ, মই আপোনালোকক নিজৰা দেখুৱাবলৈ যাই আছোঁ। মোৰ ফ্ৰেণ্ড চাই লওক ৰাইজ, ঠাণ্ডা ইয়াত ৰাইজ। আপোনালোক গা ধুব পাৰেনে নাই, ইয়াৰ পানী খাব পাৰেনে নাই, আপোনালোক কমেণ্ট কৰি ক'ব ৰাইজ। ইয়াত আৰামছে গা ধুব পাৰে, ইয়াৰ পানী খাব পাৰে। মই আপোনালোকক পানীটো খাই দেখুৱাই দি আছোঁ বাৰু। বহুত ভাল ইয়াৰ পানী। ইয়াত চাদৰ এনেকুৱাকৈ উঠি চালে টেকৰা পোৱা যায়, আৰু মই টেকৰা পোৱা নাই, তথাপিও মই আপোনালোকক দেখাই দিছোঁ বাৰু। এয়া মোৰ ফ্ৰেণ্ডবিলাক চাই লওক, চাই লওক মোৰ ফ্ৰেণ্ডবিলাক ইয়াত দেখি আছে। এতিয়া মই পিকনিকেও যাই আছোঁ, কি মজা ৰাইজ। চাই লওক আপোনালোক, এনেকুৱা ঠাইত আহি বহুত ভাল লাগে। ইমান ঠাণ্ডা, ঘৰতকৈ ইয়াত বহুত ঠাণ্ডা মানে। তো ৰাইজ মই এতিয়া আপোনালোকক ৰবাৰ গাছ দেখুৱাবলৈ যাই আছোঁ। ৰবাৰ গাছ এই পিনেদি আছে ৰাইজ, এই পিনেদি, তথাপিও মই আপোনালোকক দেখাই দি আছোঁ। ৰাইজ মই আপোনালোকক এতিয়া ৰবাৰ গাছ দেখুৱাবলৈ যাই আছোঁ। ৰাইজ চাই লওক আপোনালোক, এইটো ৰবাৰ কাটিছে। বৰ্তমান ইয়াৰ পৰা আঠা ওলাই কেনে ইয়াত জমা হয়। আচলতে এতিয়া আঠা নাই, আঠাটো বৰ্তমান লৈ গৈছে বনাবলৈ। এতিয়া চাই লওক ৰাইজ, আপোনালোকে যদি নাজানে কমেণ্ট কৰি মোক ক'ব যে এইটো কি বস্তু, আৰু ইয়াৰো দাম আছে। এইটো এনেই পেলাই থোৱা নাই, এইটো ইয়াত শুকাবলৈ দি থৈছে। ইয়াত আচলতে শুকাবলৈ দি থৈছে। এইটো ঘৰত লৈ যাই কেনে প্ৰত্যেক ৰবাৰ গাছৰ তলতে এনেকুৱা বস্তু আপোনালোকে দেখা পাব। ইয়াৰ মূল্য আছে, ইয়াৰ কিলো 40 টকা বা 50 টকা পায়। আচলতে কিলত এইটো বহুত লাগে, মানে এইটো অলপ পাতলা চাইজৰ। তো চাই লওক ৰাইজ, এই পিনে চাৰিওপিনে ৰবাৰ। আপোনালোকক মই আৰু ওপৰত দেখুৱাবলৈ লৈ যাই আছোঁ। মানে নিজৰাত বহুত ঠাণ্ডা আছিল, ইয়াত আহি অলপ ঘামি দিলোঁ মানে। তথাপি একো কথা নাই, মই আপোনালোকক ৰবাৰ গাছটো দেখুৱাই দি আছোঁ। চাই লওক ৰাইজ, চাৰিওপিনে ৰবাৰ। মানে অসমত ৰবাৰ গছৰ খেতি বহুত কমেই, কাৰণ এইটো পাহাৰীয়া এলেকাত বা পাহাৰীয়া জাগাতে বেছি কি হয়, মানে বেছি ৰবাৰৰ খেতি কৰে। আচলতে টাউন চহৰ তেনেকুৱা জাগাত ৰবাৰৰ খেতি বেছিভাগ প্ৰায় নহয়, কাৰণ জাগাৰ লগতো কথা আছে মানে। আপোনালোকক দেখুৱাইছোৱে, তথাপিও মই আকৌ আৰু দেখাই দি আছোঁ মানে। আপোনালোকক মই এটা কথা কৈছোঁ যে ইয়াৰ পৰা কি আঠা ওলাই, কেনেকৈ কি কৰা হয়, কেনেকৈ বনোৱা হয়, মই আপোনালোকক লাষ্টত দেখাই দি আছোঁ বাৰু। তো মই অকল আপোনালোকক ৰবাৰ দেখাই দি আছোঁ। চাই লওক, পুৰা লাইন বাই লাইন চাই লওক ৰাইজ, পুৰা লাইন বাই লাইন চাই লওক ৰাইজ।
চাই লওক ৰাইজ, ইয়াক কচু, ইয়াক খাব পৰা যায়। আচলতে এইটো খাবৰ কাৰণে খেতি কৰিছে। ইয়াৰ ৰাইজ চাই লওক, এইটো আদাৰ খেতি কৰিছে। এইটো চাই লওক ৰাইজ, এইপিনিতে বহুত আছে, কম আছে ইয়াত মানে। আৰু আপোনালোকক মই বেলেগ কিবা কিবি বস্তু দেখাই দি আছো। পাহাৰত মই যিমানখিনি বস্তু দেখা পাওঁ, মই আপোনালোকক ব্লগত বহুত বস্তু দেখুৱাবলৈ চেষ্টা কৰি আছো। চাই লওক ৰাইজ, এইপিনিতে আছো নিজৰা, তললৈ নামি গৈ আছে নিজৰাটো। মই আপোনালোকক নিজৰো আকৌ এবাৰ দেখাই দি আছো বাৰু। পুৰা জংঘলে জংঘলে তথাপিও মই আপোনালোকক ৰঙা গাছ, নিজৰা মানে যি পাওঁ তাকে মই আপোনালোকক দেখাই দি আছো ৰাইজ। মই এতিয়া যাই আছো নিজৰাত পানী খাবলৈ। তো ৰাইজ, মই আপোনালোকক আগতে এটা কথা কৈছিলো যে পাথৰ চাথৰ উলিয়ালে ইচিলা মাছ, কেঁকোৰা চেকৰা পায়। মই আপোনালোকক দেখাই দি আছো। ইয়াত মই এটা ইচিলা মাছ দেখা পাইছো, মানে মই আপোনালোকক দেখাই দি আছো। তো মই চাই আছো এতিয়া ইচিলা মাছ আছিলে, মই দেখা পাইছিলো, এতিয়া ক'ত বা গেল মই আপোনালোকক দেখাই দি আছো। ইচিলা মাছটো বাৰু মই পাৱা নাই, মই দেখা পাইছিলো, ক'ত বা গেল এতিয়া ইচিলা মাছটো। মই দেখাই ইয়াৰ ইপিনে দি গৈছে, মই আপোনালোকক দেখাই দি আছো ৰাইজ, ক'ত বা গেল মই আপোনালোকক দেখাই দি আছো ৰাইজ। আচলতে ইয়াত পাথৰ বহুত, সেইবাবে মই ধৰিব পৰা নাই ইচিলা মাছটো। নাপালোৱে নেকি, কি হ'ব মামা? একো নহয় দে, ক'ত গেল? আৰু একে কথা নাই, মই আপোনালোকক বেলেগ এটা জেগাত দেখাই দি আছো। তাতে ইচিলা মাছ পাব বাৰু বা নাপাব আৰু। তো আপোনালোকে মোক কমেণ্ট কৰি ক'ব যে আচলতে ইয়াত ইচিলা মাছ পায়নে নাই, কেঁকোৰা চেকোৰা পায়নে নাই। আচলতে ইয়াত ইচিলা মাছ বা কেঁকোৰা পায়, কিন্তু কম পায়। তথাপিও ইয়াত যিকোনো এটা বস্তু পায় মানে আৰু। মই বেলেগ এটা জেগাত যাই আছো, ইচিলা মাছ বা কেঁকোৰা দেখুৱাবলৈ আপোনালোকক। ৰাতিপুৱা ভাত খাইছো, ভাত খাই কিনে গা পা ধোৱা নাই, এতিয়া যাই গা ধুম। মই আপোনালোকক ৰবাৰ গাছ দেখুৱাবলৈ লৈ আনিছো। এতিয়া মোক কেঁকোৰা লাগে, কেঁকোৰা নাইবা ইচিলা মাছ এটা দেখা পাইছিলো, মই ধৰিব পৰা নাই, মানে ইমান পাথৰ মই কেনেকে ধৰিম। আৰু মই আপোনালোকক ইচিলা মাছটো ধৰি দেখুৱাব নোৱাৰিলো। তো ৰাইজ মোক বেয়া নাপাব। তো যাই থাকবা লাহে লাহে এতিয়া আমি এতিয়া যাই আছো। চাই লওক এতিয়া নিজৰা, মই আপোনালোকক নিজৰাৰ পানী আকৌ এবাৰ খাই দেখাই দি আছো। বহুত চাবা মানে ৰাইজ। চাই লওক আপোনালোক পৰা পাইছে, পাহাৰৰ পৰা লৈ আনিছে এইটো আঠা। চাই লওক ৰাইজ, এতিয়া চাই লওক, এতিয়া আঠাটো বনাই থৈছে। এতিয়া এইটো আঠাটো গধূলি টাইমত বনাব। ইয়াত এচিড দিছে, পানী দিছে, এইটো আৰু আঠা দি মিক্স কৰি কিনে বনাই থৈছে এইটো। চাই লওক ৰাইজ, এই ভিডিঅ' আছে, মই আপোনালোকক এটা কথা কৈ দিছো যে প্ৰথম যেতিয়া আঠাটো এচিড দিব, পানী দিব আৰু আঠাটো মিক্স কৰি কিনে বনাব। আঠাটো যেতিয়া সন্ধিয়া টাইমত বনাবলৈ আনিব, তেতিয়া প্ৰথমতে ইয়াত দিব। ইয়াত দি কিনে ৰাইচ এনেকুৱাকে ঘূৰাব। এনেকুৱা ঘূৰোৱাৰ পিছত যেতিয়া ঘূৰোৱাটো শেষ হ'ব, ইয়াৰ পিছত ইয়াত বনাব। ইয়াতকৈ এইটো অলপ বেলেগ, এইটো ফুল টাইপৰ। আচলতে এইটো ফুল বুলি কোৱা লাগিব আমি। ইয়াত আৰু ইয়াত দি কিনে 2-3 বাৰ মান ঘূৰাই কিনে আঠাটো ঘূৰাব। আঠাটো ফুল টাইপৰ হ'ব। তাৰপিছত আঠাটো ৰ'দত শুকাই দি কিনে, শুকোৱাৰ পিছত বা জুইৰ তাপত শুকাই দি কিনে আঠাটো যেতিয়া শুকান হ'ব, তেতিয়া তাৰ মূল্য হ'ব। মূল্য তেতিয়া পইচা পাব। কথাৰ কথা আপোনালোকক মই কৈছো যে এটা কথা, আঠাটো
মেইন আঠাটোই হৈ যাব ৰবাৰ আঠাৰ দ্বাৰা ফুটবল, কিছুমান বেলদাৰ, গাড়ীৰ টায়াৰ, কিবা কিবি বহুত বস্তু বনোৱা হয়, চেণ্ডেল, কিবা কিবি বহুত বস্তু বনোৱা হয়, প্লাষ্টিকৰ মালা, প্লাষ্টিকৰ বস্তু প্ৰায় তেনেকুৱা আঠাৰ দ্বাৰাই বনোৱা হয়। আপোনালোকক মই কৈছো যে কিলৰ দাম, আগত মই ৰবাৰ গাছৰ তাতে কৈছিলো যে কিবা স্ক্ৰাবৰ দাম, এইটো আপোনালোকক দেখাইছিলো সৰু সৰু বস্তু পাতলাকে, এইটো স্ক্ৰাব বুলি কয়। আৰু এইটো ইয়াৰ যিটো মেইন বস্তু মেইন আঠাটোৰ দাম হৈছে 1 কুইণ্টেলত, 1 কুইণ্টেলত মই আপোনালোকক অসমীয়াতে কৈছো 1 কুইণ্টেলত 100 কেজি, তাৰ মূল্য হৈছে 10,000 বা 8,000, 9,000 তেনেকুৱা ধৰণৰ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আকৌ নেক্সট ভিডিঅ'ত লগ পাম ৰাইজ। তো ভিডিঅ'টো আজিলৈ এইখিনিয়ে সমাপ্ত। তো ৰাইজ বাই।